পুনৰবাৰ মোৰ সকলোকে পুনৰবাৰ মই টিউচনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত টপ 4 ভিটামিন চিৰাপৰ বিষয়ে আলোচনা কৰিম। মই এই টপিকটো চুজ কৰাৰ কাৰণ সেইটো হৈছে আমি সদ্যহতে দেখা পাওঁ যে মেক্সিমাম মানুহে যেতিয়া ভিটামিন ডেফিচিয়েঞ্চি হোৱাত অনুভৱ কৰে তেতিয়া আমি কি কৰোঁ, ওচৰে থকা ফাৰ্মাচীলৈ যাওঁ, যাই আমি তাত এটা ভাল ভিটামিন চিৰাপ বিচাৰোঁ। তেতিয়া কি হয়, কিছুমান ফাৰ্মাচীয়ে আনলন ৰেপুটেটেড কোম্পানী কিছুমান জেনেৰিক মেডিচিন প্ৰভাইড কৰে, যাৰ ফলত আমি মনে বিচৰা ধৰণৰ বেনিফিটছটো পোৱা নাযায়। জেনেৰিক মেডিচিনবোৰ নৰ্মেলি প্ৰফিটটো বেছি থাকে, কিন্তু ৰেপুটেটেড কোম্পানীৰ প্ৰফিটটো কম থাকে, কিন্তু তাৰ মেডিচিনৰ কোৱালিটিটো ভাল হয়। যেনে আমি জেনেৰিক মেডিচিনটো পাৰ্চেছ কৰোঁ আৰু ব্যৱহাৰ কৰোঁ, তেতিয়া আমি নিজে বিচৰা ধৰণৰ ভাল ৰিজাল্ট পোৱা নাযায়। এই ভিডিঅ'টো মোৰ বনোৱাৰ উদ্দেশ্য এইটোৱে যাতে আপোনালোকে কাৰেক্ট প্ৰডাক্ট চুজ কৰি তাৰ বেনিফিটছসমূহ ল'ব পাৰে। চ' মই আপোনালোকৰ আগত ইনফৰ্মেশ্যনখিনি দিবলৈ ট্ৰাই কৰিম। ভাল ভিটামিন চিৰাপ বহুত আছে আৰু বহুত ভাল ব্ৰেণ্ডৰো আছে। মই চইচ কৰা আৰু প্ৰেক্টিকেলি ভাল ৰিজাল্ট দিয়া 4টা ভিটামিন চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টো কেৱল আপোনালোকৰ ইনফৰ্মেশ্যনৰ দিয়াৰ উদ্দেশ্যেহে বনোৱা হৈছে। ইয়াত কোনো ধৰণৰ মেডিকেল এডভাইচ দিয়া হোৱা নাই। যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগত ডক্টৰৰ পৰামৰ্শ লওক। তেনেহ'লে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ লগত টপ 1ত ডিছকাছ কৰিম এই বিভুম চিৰাপটোৰ বিষয়ে। এইটো এটা খুব ধুনীয়া মাল্টিভিটামিন চিৰাপ। এই চিৰাপটো মেনুফেকচাৰ্ড বাই জুভেণ্টাছ হেল্থকেয়াৰ লিমিটেডে বনাইছে আৰু MRP হৈছে 131 ৰুপিজ। ইয়াত 200 ml পেকত আহে। এতিয়া এই চিৰাপটোত কি আছে চাওঁ আহক। এই চিৰাপটোত আছে মাল্টিভিটামিনছ আছে, মাল্টিমিনাৰেলছ আছে, এণ্টিঅক্সিডেণ্ট আছে। মাল্টিভিটামিনছবোৰৰ কাম কি আৰু ই বেনিফিট কি দিয়ে? মাল্টিভিটামিনছবোৰে নৰ্মেলি আমাক এনাৰ্জি লেভেলটো ইনক্ৰিজ কৰি ৰাখে আৰু স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে, মাংসপেশীবোৰৰ শক্তি বজাই ৰখাত সহায় কৰে আৰু ষ্ট্ৰেছ বা এনজাইটিৰ পৰা দূৰত ৰাখে। এতিয়া আমি জানি আহক মাল্টিভিটামিনছত কি থাকে। মাল্টিভিটামিনৰ ভিতৰত ভিটামিন চি, ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন B4, 5, ভিটামিন 6, ভিটামিন B7, ভিটামিন B9, ভিটামিন B12 আৰু ভিটামিন A, ভিটামিন E, ভিটামিন D3, পটাছিয়াম, চেলেনিয়াম, কেলছিয়াম, জিংক, মেগনেছিয়াম, আইৰণ আৰু ইত্যাদিবোৰ থাকে। তেনেদৰে মিনাৰেলছবোৰেও আমাৰ শৰীৰত ইম্পৰ্টেণ্ট ইউনিক ৰোল প্লে কৰে। মাল্টিমিনাৰেলছবোৰৰ ভিতৰত কি পৰে জানেনে? নৰ্মেলে ছ'ডিয়াম, পটাছিয়াম, ক্ল'ৰাইড, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম আৰু ছালফাৰ। এতিয়া আমি জানিম এণ্টিঅক্সিডেণ্ট কি হয়, এণ্টিঅক্সিডেণ্টে কেনেকৈ হেল্প কৰে আমাৰ বডীত। এণ্টিঅক্সিডেণ্টবোৰ আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলছবোৰৰ ডেমেজৰ পৰা প্ৰিভেণ্ট কৰে আৰু ফ্ৰী ৰেডিকেলছবোৰ নিউট্ৰেলাইজ কৰি ৰখাত হেল্প কৰে। এণ্টিঅক্সিডেণ্টৰ ভিতৰত পৰে ভিটামিন A, ভিটামিন C আৰু ভিটামিন E, বিটা কেৰটিন, লাইকোপেন, চেলেনিয়াম ইত্যাদিবোৰে। বিভুম চিৰাপৰ ড'জটো হৈছে 2 টিস্পুনফুল once daily। নেক্সট আমি নাম্বাৰ 2 ডিছকাছ কৰিম V210 চিৰাপটোৰ বিষয়ে। এইটো এটা খুব ধুনীয়া মাল্টিভিটামিন চিৰাপ হয় আৰু ইয়াৰ ৰিজাল্টটো খুবেই ভাল, সেইকাৰণে মই ইয়াক টপ 2ত ৰাখিছোঁ। এই চিৰাপটো বনাইছে আপোনাৰ এৰিষ্টো ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডে বনাইছে আৰু ইয়াৰ 200 ml প্ৰাইচ আপোনাৰ 109 টকা হয়। V210 চিৰাপটো কি আছে চাওঁ আহকচোন। ইয়াত আছে লাইচিন, মাল্টিভিটামিন, মাল্টিমিনাৰেলছ থকাৰ উপৰিও ইয়াত লাইচিনছ আছে। এতিয়া আমি জানো আহক যে লাইচিন কি হয়, লাইচিনৰ কাম কি। লাইচিন এটা এমিনো এচিড হয়, ই প্ৰটিন বায়'চিন্থেচিছত হেল্প কৰে, ইউজ কৰা হয়। লাইচিনে
কেলছিয়াম এবজৰ্বেশ্যনতো সহায় কৰে আৰু স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। লাইচিনে কলাজেন বঢ়োৱাত সহায় কৰে আৰু আমাৰ শৰীৰত ক্ষয় ক্ষতিবোৰ প্ৰিপেয়াৰ কৰে। ভিটোটেল চিৰাপটো ড'জ হৈছে 2.5 ml পৰা 5 ml once daily, মানে আহাৰ খোৱাৰ পিছত 2.5 ml পৰা 5 ml। আমি টপ 3 ডিছকাছ কৰিম গ্ৰেপক্স চিৰাপটোৰ বিষয়ে। এইটো এটা খুব ধুনীয়া মাল্টিভিটামিন চিৰাপ হয় আৰু ইয়াৰ ৰিজাল্টটো খুবেই ভাল, সেইকাৰণে মই ইয়াক নম্বৰ 3 ৰাখিছোঁ। আৰু ইয়াৰ প্ৰাইচ হৈছে ইয়াৰ 200 ml প্ৰাইচ হৈছে 169 rupees। আৰু গ্ৰেপক্স চিৰাপটো মেনুফেকচাৰ কৰিছে ষ্টাফৱৰ্ড লেবৰেটৰীজ প্ৰাইভেট লিমিটেডে। আৰু আহকচোন চাওঁ গ্ৰেপক্স চিৰাপত কি আছে। গ্ৰেপক্স চিৰাপত আছে গ্ৰেপছিড এক্সটেট আৰু লাইকোপেন, ভিটামিন এ, ভিটামিন B12, ফলিক এচিড, জিংক, ছ'ডিয়াম, সেলেনাইট, ভিটামিন B1, ভিটামিন B2 আৰু ভিটামিন B6। তো ইয়াৰ গোটেই ইনগ্ৰিডিয়েণ্টকেইটা বহুত ভাল হয়। আৰু এই গ্ৰেপক্স চিৰাপটোত আৰু এটা পজিটিভ পইণ্ট আছে, আৰু এই চিৰাপটো চুগাৰ ফ্ৰী হয়। চুগাৰ ফ্ৰী হোৱাৰ কাৰণে এইটো ডায়েবেটিক পেচেণ্টবোৰেও কোনো চিন্তা নকৰাকৈ ইউজ কৰিব পাৰিব। আৰু ইয়াত আছে আপোনাৰ ফলিক এচিড আৰু লাইকোপেন আছে, যাৰ কাৰণে ইয়াত আইৰণ ডেফিচিয়েঞ্চি থকা মানুহেও এইটো যদি ইউজ কৰে তেতিয়াহ'লে তো আইৰণ ডেফিচিয়েঞ্চিও নোহোৱা হৈ যাব। নেক্সট আমি টপ 4 ডিছকাছ কৰিম মালমিন চিৰাপটোৰ বিষয়ে। মালমিন চিৰাপটো এটা খুব ধুনীয়া হয় আৰু এইটো এটা হেল্থ ছাপ্লিমেণ্ট হয়। আৰু ইয়াত কি আছে আমি চাওঁ আহক। ইয়াত মাল্টিভিটামিনছ আৰু মাল্টি মিনাৰেলছেই আছে। আৰু এই মালমিন চিৰাপটোৰ নেট কোৱান্টিটি হ'ল 200 ml আৰু ইয়াৰ প্ৰাইচ আপোনাৰ 107 টকা। প্ৰাইচটো ধুনীয়া। আৰু এই চিৰাপটো মেনুফেকচাৰ কৰিছে জগত ফাৰ্মাই। আৰু আহকচোন আমি চাওঁ ইয়াৰ নিউট্ৰিচনেল ইনফৰমেশ্যনটো, নিউট্ৰিচনেল ভেলু কি হয়। আৰু ইয়াত আছে আপোনাৰ ইয়াৰ 5 ml যদি আপুনি কনজিউম কৰে তেতিয়াহ'লে আপুনি পাব এনাৰ্জি 10 কেলৰি আৰু কাৰ্বহাইড্ৰেটছ পাব 2.5 গ্ৰাম, চুগাৰ পাব 2.5 গ্ৰাম, ফেটছ পাব লেছ দেন 0.1 গ্ৰাম আৰু চেচুৰেটেড ফেট এচিড পাব 0.1 গ্ৰাম, ট্ৰেন্স ফেটি এচিড 0 গ্ৰাম, কলেষ্টৰেল পাব 0 মিলিগ্ৰাম, প্ৰটিন পাব 0 গ্ৰাম, ভিটামিন এ পাব 150 mcg আৰু ভিটামিন B1 পাব 0.5 mg আৰু ভিটামিন B2 পাব 0.6 mg, ভিটামিন B3 পাব 6.75 mg আৰু ভিটামিন B5 পাব আপোনাৰ 1.25 গ্ৰাম আৰু ভিটামিন B6 পাব 0.5, ভিটামিন B12 পাব 0.45 mcg, ভিটামিন D পাব 2.5 mcg আৰু জিংক পাব 4.25 mcg। ইয়াৰ নিউট্ৰিচনেল ভেলুটো বহুত ধুনীয়া হয় আৰু এইটোতো বেষ্ট চিৰাপ হয়। এই চিৰাপটোৰ ড'জ হৈছে আহাৰ খোৱাৰ পিছত দিনে 1 চামুচকৈ খাব লাগিব। আশা কৰোঁ মোৰ এই ইনফৰমেশ্যনখিনিয়ে আপোনালোকক যথেষ্ট হেল্প কৰিব ভাল মাল্টিভিটামিন চিৰাপ এটা পাৰচেছ কৰিবলৈ। ভিডিঅ'টো চাই ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো ক্লিক কৰি দিব আৰু মোৰ হেল্থ ৰিলেটেড ইনফৰমেশ্যনবোৰ আপডেটখিনি পাব পাৰিম। আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ বাই বাই।